নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম 2023 বৰ্ষৰ ভোটৰ তালিকাত আপোনাৰ নামটো আছেনে নাই বা আপোনাৰ নামটো শুদ্ধকৈ আহিছেনে নাই। আপুনি আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ হেল্পফুল তথা প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। বন্ধুসকল, প্ৰথমতে আপোনাৰ মোবাইল বা লেপটপৰ যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব nbsp.in। এনেকৈ চাৰ্চ কৰাৰ পিছত হোমত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেধৰণৰ কিছুমান অপশ্যন আহি যাব। আপোনালোকে এই অপশ্যনকেইটাৰ ভিতৰত আপুনি ডাউনলোড ইলেক্ট্ৰিকেল ৰুল PDF ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিলেক্ট ষ্টেট, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত গো দিয়াৰ পিছত আকৌ আপোনাৰ সন্মুখত এনেধৰণৰ পেজ এটা খোল খাব। তাৰপিছত আপুনি PDF ইলেক্টৰেল ৰুলছ ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পিছত আপুনি কিছুমান অপশ্যন দেখা পাব। এই অপশ্যনকেইটা আপুনি ফিল আপ কৰিব লাগিব। ইয়াত অপশ্যন দিয়া আছে, অলৰেডি কেইটামান অপশ্যন দিয়া আছে। প্ৰথমতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনাৰ ব্লকটো চিলেক্ট কৰিব। পুলিং ষ্টেচনটো চিলেক্ট কৰিব য'ত আপুনি ভোট প্ৰদান কৰে। আপোনাৰ পুলিং ষ্টেচনটো ক'ত আছে আপুনি ইয়াত চিলেক্ট কৰিব। মই মোৰ পুলিং ষ্টেচনটো বিচাৰি ইয়াত চিলেক্ট কৰি আছোঁ। এতিয়া আপুনি তলফালে চাব, আপোনাৰ কেইটামান কেপচাৰ নিচিনা আপোনাৰ কেইটামান নম্বৰ দিয়া থাকিব। এই নম্বৰকেইটা আপুনি ইয়াত বহাই দিব। প্লাছ আহিলে প্লাছ কৰি দিব, মাইনাছ আহিলে মাইনাছ কৰি দিব। মই নম্বৰকেইটা প্লাছ কৰি বহাই দিছোঁ। দিয়াৰ পিছত অলপ সময় আপুনি ৱেইট কৰিব লাগিব। আপোনাৰ গাঁৱৰ সম্পূৰ্ণ ভোটৰ তালিকাখন ইয়াত আপুনি চাব পাৰিব আৰু আপোনাৰ নামটো শুদ্ধ আছেনে নাই আপুনি সম্পূৰ্ণকৈ এইখিনিৰ পৰা আপুনি আপোনাৰ নামটো উলিয়াই চাব পাৰিব। ইয়াত সম্পূৰ্ণ লিষ্টটো আপোনাৰ ডাউনলোড হৈ গৈছে। ইয়াত চাই আছে গোটেইখিনি ইয়াত চাব পাৰিব। মোৰ যিখিনি গাঁৱৰ ভোটাৰ তালিকা আছে সেইখিনি গোটেইখিনি ইয়াত আহি গৈছে। আপোনালোকেও তেনেকৈ আপোনাৰ নামটো বিচাৰিবলৈ এনেকৈ সম্পূৰ্ণ ভোটাৰ তালিকাখন ডাউনলোড কৰি ল'ব। চাব, মই মোৰ নামটো ইয়াৰ পৰা মই বিচাৰি আছোঁ। আপোনালোকে এনেধৰণে বিচাৰি ল'ব। বন্ধুসকল, আশা কৰোঁ সকলোখিনি আপোনালোকে বুজি পাইছে। যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি এটা লাইক কৰি দিব।